পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই যাৰ সমস্যা নাই, আৰু এনেকুৱা কোনো সমস্যা নাই যিটোৰ সমাধান নাই। মোৰ ভয় সেইসকল ব্যক্তিলৈ নালাগে যিসকলে মোক ভাল নাপায়। মোৰ ভয় সেইসকল ব্যক্তিলৈ লাগে যিসকলে মোক ভাল পোৱাৰ অভিনয় কৰে। অপ্ৰিয় সত্য, সহায় এনেকুৱা এটা কৰ্ম যিটো কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে মনত ৰাখে। চকুৰ পানী আৰু হৃদয়ৰ কাহিনী সকলো মানুহে বুজি পোৱাটো অসম্ভৱ। সেইজন ব্যক্তিক কেতিয়াও মিছা কথা নক'ব যিজন ব্যক্তিয়ে আপোনাক বিশ্বাস কৰে, আৰু সেইজন ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিব যিজন ব্যক্তিয়ে আপোনাক বাৰে বাৰে মিছা কথা কয়। বন্ধু সেইজনহে যিজনে আপোনাক বিপদত লগ নেৰে, আৰু সপোন সেইটোহে যিটোৱে আপোনাক শুবলৈ নিদিয়ে। যদি পাৰে কাৰোবাৰ সমস্যাৰ সমাধানৰ কাৰণ হ'বলৈ চেষ্টা কৰক, কাৰোবাৰ সমস্যাৰ কাৰণ হ'বলৈ নহয়। মৃত্যু পিছত কন্দা মানুহ বহুত ওলাব, কিন্তু জীয়াই থাকোঁতে আপোনাৰ দুখ সুখৰ সমভাগী হোৱাৰ মানুহ খুব কম ওলাব। বৰ্তমান আপোনাৰ ওচৰত যদি পইচা আছে, তেনেহ'লে আপুনি অযোগ্য হ'লেও যোগ্য হৈ পৰিব, আৰু আপোনাৰ ওচৰত যদি পইচা নাই, তেনেহ'লে আপুনি যোগ্য হ'লেও অযোগ্য হৈ পৰিব। জীৱন সংগী এনেকুৱা বিচাৰক যিজনে আপোনাৰ ভাল বেয়া, দুখ সুখ দুয়োটা সময়তে যাতে আপোনাৰ লগত থাকে। কথা ক'ব পৰা মুখখন আছে বাবেই কেৱল আনৰ বেয়া গুণ গাই নাথাকিব, কিয়নো বেয়া গুণ আপোনাৰো আছে আৰু কথা ক'ব পৰা মুখ আনৰো আছে। পৰাজয় এনেকুৱা এটা শিক্ষা যিটোৱে আকৌ এবাৰ নিজকে শুদ্ধ কৰিবলৈ সুযোগ দিয়ে। আপুনি আৰ্থিকভাৱে সবল হওক বা নহওক একো নাই, কিন্তু সুখী হ'বলৈ আপুনি মানসিকভাৱে সবল হ'ব লাগিব। বন্ধু, কিতাপ, ৰাস্তা আৰু চিন্তাধাৰা যদি ভুল হয়, তেনেহ'লে আপোনাৰ জীৱন বিপথে পৰিচালিত হ'ব। কোনে কি কৰিছে, কেনেকৈ কৰিছে আৰু কিয় কৰিছে, এইবিলাকৰ পৰা আপুনি যিমানেই দূৰত থাকিব, সিমানেই সুখী হৈ থাকিব পাৰিব। জীৱনত এনেকুৱাকৈ জীয়াই থাকক, যদি কোনোবাই হাঁহে তেনেহ'লে আপোনাৰ কাৰণে হাঁহক, আপোনাক লৈ নহয়, আৰু যদি কোনোবাই কান্দে তেনেহ'লে আপোনাৰ বাবে কান্দক, কিন্তু আপোনাৰ কাৰণে নহয়। সন্দেহে সমস্যাৰ পৰ্বত নিৰ্মাণ কৰে, আৰু বিশ্বাসে সেই পৰ্বতৰ পৰা ওলাবৰ বাবে ৰাস্তা নিৰ্মাণ কৰে।